Hello guys and welcome to my channel. तो आजिर vlog to specially बच्चा गेटार कारणे माने आजि किछुदिन আগতে ভন্টিহত আমাৰ ঘৰত থকাকে আহিছিল আৰু আগতেও কৈছো ভন্টি টুইন বেবি হয় লৰা এটা ছোৱালী এজনী তো হিয়তে মানে আহাৰ দিনাৰ পৰা মামাকক খটাই কৈ আছে ফুৰিব যাম পাৰ্কত যাম তো হেই আজি এটা প্ল্যান বনাই দিলো কিয়নো হিয়তক লৈ এবাৰ পাৰ্কত যাম তো আহুতে আমি বাইদক আৰু বাইদৰ লৰাজনক পিক আপ কৰিলো বাইদৰ ছোৱালীজনী নাহিল মানে তাইৰ অকমান গাড়ীত আহিলে প্ৰবলেম হয় কাৰণে প্লাস তামান তাই নেক্সট ডে এটা পিকনিকো আছিল হেকানে বাইদই কৈছে যে ইমান লং জাৰ্নি নকৰাও তাই ঘৰত থাকিল দেতাকৰ লগত আৰু তাই দেতাকৰ লগত থাকি বাৰু খুবে ভাল পায় আহিয়ে আমি ফটো উঠাউঠিত আৰম্ভ তো আমি আহিছো জাগাখিনি চাগে চিনি পাইছে ওল্ড জেল বটানিক্যাল গাৰ্ডেন যেটো আমাৰ পুৰণা জেল আছিল আগতে গুৱাহাটী ফেন্সি বজাৰ তাতে সেই জেলখন এতিয়া বন্ধ হৈ পিন তাতে এখন বটানিক্যাল গাৰ্ডেন খুলিছে খুবে ধুনিয়া পৰিবেশ এয়া দেখিছে নহয় বাচ্চা বিলাকে আহিয়ে মানে খেলা ধুলাত লাগি গৈছে আৰু বাইদেউ ভন্টি মানে ফটো উঠাত মানে পুৰা ব্যস্ত আৰু বিৰাট ধুনিয়া পৰিবেশ এয়া মাকৰ লগত হিহঁতে খেলি আছে ইয়াত মানে টিকেটৰ প্ৰাইচটো অকমান বেছি যেন পালো কাৰণ ডাঙৰৰ আপোনাৰ আছিল 50 টকা আৰু কিডছৰ 3 বছৰৰ পৰা 10 বছৰলৈকে আছিল আপোনাৰ 20 টকা যেহেতু এখন বটানিক্যাল গাৰ্ডেন হয় বটানি বুলি ক'লে গছ বিৰিখ নহয় জানো তো বিভিন্ন ধৰণৰ গছ আছিল মানে বিভিন্ন ধৰণৰ গছ আৰু গছবোৰ নতুনকে তেওঁলোকে ৰুইছে কাৰণে মানে এতিয়া সৰু সৰু হৈ আছে ইয়া টেম্পলিনত দেখিছে নহয় আমাৰ দুইটা টুইন বেবি দুটা পুৰা মানে ইমানে ফুৰ্তি পাইছে মানে ইমান ফুৰ্তি পাইছে গৈ মানে হিহঁতে ইফালে দৌৰিছে হেফালে দৌৰিছে আৰু ভাল লাগিছে জানেনে খুব ভাল লাগে যেতিয়া আপুনি মানে যেটো দিব বিচাৰে লৰা ছোৱালীক যেটো ফুৰ্তি তেওঁলোকে অনুভৱ কৰিছে হিহঁতক চাই বেছি ভাল লাগিছে মানে হাজবেণ্ডে পুৰা মানে ভাগিনে খতক ফটো তোলাত ব্যস্ত আৰু দুই বাই ভনী মানে কথাত ব্যস্ত কি যে কম আৰু মুকু কলে অকমান তুমি আহা যোৱা কৰা তোমাকো ভিডিও কৰাই দিও তো হেহে আপোনালোকক দেখাই দিছো আৰু পিছফালৰ পৰা আগফালৰ পৰা যেনেকৈ পাৰো সব দেখাইছো আৰু তো সেইকাৰণে হাজবেণ্ডে কলে দিয়া মোবাইলটো কোন মুকু দিয়া তোমাকো দেখাই দিও কিমান সবকে দেখাই থাকিবা এই দেখিছে নহয় ইয়াৰ কি কম আৰু ফুলৰ মাজে মাজে ভিডিও কৰিছে তো হাজবেণ্ডৰ কেপাসিটিটো দেখাই দিছে আৰু এই আপোনাৰ হিবিস্কাস গাৰ্ডেন এখন আছিল মানে ধুনিয়া ধুনিয়া মানে বেলেগ বেলেগ ধৰণৰ জবা ফুল বুলি আছিল মানে তো মানে জবা ফুল বুলি আপোনালোকে কি কয় জনাবচোন বাৰু আৰু ইয়াতে বিভিন্ন ধৰণৰ প্লান্ট যিবিলাক মানে মই নামো না জানো মানে কিহৰ নাম কি হয় এইবিলাক হয়তো যেতিয়া আৰু ডাঙৰ হ'ব জুপুহা টাইপ হ'ব আৰু দেখিব ধুনিয়া লাগিব এই বাহগছ কিজোপা দেখিছেনে এনেকুৱা বাহ গছ মই আগতে নেহেৰু পাৰ্কত দেখিছিলো মানে এতিয়া ইয়াতো দেখিলো নাম কি মই নাজানো বেম্বো প্লান্ট প্লামছ বুলি লিখা আছিল হিহঁতৰ তো ইয়াতে আছিল আপোনাৰ একুৱাটিক প্লান্টছ মাছান হাৰ্বাল প্লান্ট ৰক গাৰ্ডেন তাৰ পিছত আছিল আপোনাৰ অৰ্কিড আৰু বনসাই আছিল সেন্টেড প্লান্ট আছিল ৰ'জ গাৰ্ডেন আছিল বিভিন্ন প্লান্টছ মানে কিছুমান এতিয়া নতুনকে যেহেতু এখন একদমই ৰিসেন্টলি খুলিছে আৰু আপোনাৰ জানে আমাৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে ইনগ্ৰেট কৰিছিল যিখন এয়া টুইন বেবি গিটা হিহঁতে মানে পানী চাই কিবা চাই মানে ইমান ফুৰ্তি পাইছে মানে কি কম আৰু আপোনালোকৰো যদি টাইম হয় কেতিয়াবা এনেকে বাচ্চাক লৈ ওলাই আহিব নোযোৱা বুলি মই নকওঁ যায় কিন্তু কেতিয়াবা হিহঁতক স্পেশালি লৈ পিনে মানে এনেকে ফুৰিব আহিব খুব ধুনিয়া পাৰ্ক হয় এখন বাচ্চাই খুব ফুৰ্তি পাব বহুতে ফুৰ্তি ইয়াতে কিডছৰ কাৰণে খেলা সেকশন এটা বেলেগকে আছিল আৰু মানে দেখিছেনে মহ আমাৰ ওপৰত মানে ইমানে মহ উৰি আছিল আৰু কি কম কাৰণ দেখাই দিলো তো এতিয়া গধুলি হৈ আছে গধুলি হোৱাৰ পিছত মানে ইয়াৰ দৃশ্যটো আৰু ধুনিয়া দেখিব কাৰণে গোটেই পাৰ্কখনত মানে জাগাই জাগাই স্পিকাৰ লগোৱা আছিল তাত মানে এটা মিউজিক প্লে কৰি থৈছে ইমান সুথিং মিউজিক হয় মানে কানক মানে খুব আৰাম দিয়া মিউজিক এটা এনেকুৱালে তাত যদি আপুনি বহি মেডিটেশনো কৰিব পাৰে বহুতে ভাল তো ফাইনালি আমাৰ জেল পাৰ্ক সোৱা হল মানে বটানিক্যাল গাৰ্ডেন আমি এতিয়া তাৰ পৰা ওলাই দিছো খালি ইয়াত এটাই প্ৰবলেম আছিল প্ৰবলেমটো হৈছে আপোনাৰ পাৰ্কিংৰ মানে কি কম অলপ পাৰ্কিং প্লেসটো অলপ বেছিকে লাগে কাৰণ মানুহে ৰাস্তাতনো কিমান গাড়ী ৰখাব আৰু যিখিনি হিহঁতে সন্মুখত জাগা দিছে বেছি গাড়ী ৰব নোৱাৰে কেইখনমান ৰলে তা মানে obviously ফুল হৈ যাব তো পাৰ্কিং ফেসিলিটিটো কৰিলে চাগে আৰু অলপ বেছি ভাল লাগিব কিন্তু ওভাৰঅল পাৰ্কখন খুব ভাল লাগিছে আৰু এতিয়া আমি আহিছো নেক্সট পাৰ্কলৈ সেইখন হৈছে নেহেৰু পাৰ্ক খুবেই পুৰণা পাৰ্ক হয় গুৱাহাটীৰ মানে আমি পঢ়া দিনৰ পৰা মানে কি কম আৰু মই যেতিয়া পঢ়িছিলো তেতিয়া আমি কেতিয়াবা লগৰ ছোৱালীৰ লগত এনে গধুলি টাইমত ফুৰিব আহো বুলি ক'লে ইয়াতে আহো আহিয়ে জৱাহৰলাল নেহেৰু দেৱৰ মূৰ্তি এটা দেখি পালো ষ্টেচু এটা অলমান নতুন কৰিছে পাৰ্কখন আজিকালি মানে আপোনাৰ কি কৰিছে মানে এফালে মানে চেছ খেলা এটা জাগাও পাতিছে যত আপোনাৰ চেছৰ খেলবিলাক হৈ থাকে এতিয়া গধুলি হল যেহেতু চাৰিওফালে মানে ধুনিয়া লাইটনিং কৰিছে অলপ পাৰ্কখন নতুনকে মডিফাই কৰিছে খুব ধুনিয়া আৰু যেটো আমি মোটিভ লাইছিলো মানে বাচ্চা খেলা কাৰণে এয়া অল হিহঁতে মানে এনজয় আৰম্ভ কৰি দিছে
অলপ ক'ব গ'লে যে পাৰ্কখনত মানে খেলা বস্তুৰ আৰু অলপ প্ৰয়োজন আৰু অলপ খেলা বস্তু হ'লে দৰকাৰী মানে আৰু অলপমান খেলা বস্তু লাগে তো খেলা বস্তুৰ আৰু অলপ প্ৰয়োজন আৰু কেইখনমান ঝুলনা তাৰপিছত এনেকুৱা চিচয় ঘুৰাইটো কি বুলি কয় মই নাজানো এনেকুৱা কিছুমান হ'লে ভাল সবতকে এট্ৰাক্টিভ বস্তুটো তাতে আছিল এইটো ওৱাটাৰ ফাউন্টেনটো যেটোত মানে বেলেগ বেলেগ কালাৰ ওলাই থাকে খুব ধুনীয়া লাগিছে দেখা পাই এইটো নতুনকে হৈছে মানে আগতে মই এনেকুৱা কালাৰিং কতে দেখা নাছিলো আৰু মই বহুত দিন পিছত আহিছো বাৰু তো চাব লগা জগা তাতে মানে কি বাচ্চাৰ কাৰণে আপুনি আহিব পাৰে গধুলি বাচ্চা লৈ তারপর ভাবিছো অলপ পেট পূজা হৈ যাওক তো আজি যেহেতু কিড স্পেশাল বাইডল লৰাটো কলেজ আমি তন্দুরি খাম তো সেই কাৰণে মানে আমি আহিলো কি কয় ফ্যান্সি বজাৰৰ ফালে যত আপোনাৰ শাহী দৰবাৰ আছে ইখন এখন ভেজ আৰু নন ভেজ ৰেষ্টুৰেন্ট হয় তো আমি মানে একচুয়ালি ফ্যান্সি বজাৰ আহাৰ মেইন কাৰণ হৈছে বাইদেউটা কৈছে আমি এখন বজাৰো কৰিম সৰু-সুৰা সেইকাৰণে বেছি দূৰলৈকে আমি নগলো তো ভাবিছো ইয়াতে খাই মেলি বজাৰ কৰো তো কিছু সৰু-সুৰা বস্তু খালো আৰু সেইখিনি আপোনাক অকমান দেখুৱাই দিছো তো বজাৰ কৰি মেলি খাই বই ফাইনালি আমাৰ হৈ গল আৰু পেট পূজা হৈ গল টিকলা পাৰ্টি কেটা একো নাখালে যদিও কৈছিল খাম বুলি তো এতিয়া আমি ফাইনালি আহিছো ঘৰলে মানে অলৰেডি ৰাতি বহুত হৈছে তেতিয়ালৈকে আমাৰ 9টা বাজি গৈছে আৰু বাচ্চাবিলাকৰ এতিয়া টোপনি ধৰিছে আৰু লাহে লাহে সিহঁতি মানে খুব ফূৰ্তি পাইছে গোটেই ৰাস্তাত আহোতে মানে কৈ আছে ভাল লাগিছে কেতিয়াবা এনেকুৱা ফ্যামিলিৰ লগত টাইম স্পেন্ড কৰি বহুত ভাল লাগে আপোনালোকেও মানে সময় উলিয়াই ফেলে দৈনন্দিন বিজি লাইফৰ পৰা অকমান এনেকে উলিয়াই ফেলে নিজৰ ফ্যামিলিৰ লগত বাইদেউ ভিন্দু হওক বা বাইদেউৰ বাচ্চা হওক হাগিন হওক যোন যেনেকে হওক যেনেকে পাৰে এনেকে ওলাই আহিব বৰ ভাল লাগিছে আৰু পাৰ্ক বুলি ক'লে বাচ্চাৰ এনেও ফেভাৰিট আৰু আমাৰ গধুলিটো বহুত ভালকে গ'ল আজি বাচ্চাই খুব ফূৰ্তি পালে আৰু এনেকে সৰু বহুত ডাঙৰ কিবা দিব নোৱাৰিলো এনেকে সৰু কিছুমান মানে খুব বাচ্চাৰ দিব পাৰিলে বৰ ভাল লাগে ভাগিন কেইটা বহুত দিনৰ মূৰত আহিছে আৰু সিহঁতে মানে গোটেই ৰাস্তাত এটোৱে কৈ যাইছে বহুত ভাল লাগিল আৰু এতিয়া আমি নীলাচল ব্ৰিজেৰে গৈ আছো তো ফাইনালি আমি ঘৰ পাই যাম আৰু ভিডিওটোৰ পিছত মই অকমান আমাৰ তাতে উঠা কেইখনমান ফটো আপোনালোকক দেখাই দিছো তো আজিলৈ ইমানে বাই বাই গাইস আৰু প্লিজ চেনেলটো লাইক সাবস্ক্ৰাইব কৰিব কেনেকুৱা ভিডিও দিলে আপোনালোকে ভাল পাই জনাব মই যেহেতু নতুন কেনেকুৱা ভিডিও দিব লাগে মই ভালকে নাজানো আৰু বনাই থাকো আৰু কিবা বাৰু যিয়ে নহওক আজিলৈ ইমানে বাই বাই গাইস টেক কেয়াৰ আৰু প্লিজ চেনেলটো লাইক সাবস্ক্ৰাইব কৰিব দেই